আমাৰ ভগৱান শিৱ আৰু মা কালী মন্দিৰত আমি একেলগে পূজা কৰিছোঁ আৰু দতমা সমষ্টিৰ ভিতৰত অতি পুৰণি সেইটো আমাৰ ইয়াত ভগৱান শিৱ মন্দিৰ তো ইয়াত আজিৰ কেম্পিঙৰ শেষ কৰি দৰ্শন কৰি পেলাই খুব ভাল লাগিছে মোৰ লগত আমাৰ চলাইবিৰ সমষ্টিৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ দতমাৰ সকলো ৰাইজ উপস্থিত আছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে অহা 22 তাৰিখত হ'ব লগা যি নিৰ্বাচন এইটো যাতে শান্তিপূৰ্ণ হয় সেইটো ফ্ৰী এণ্ড ফেয়াৰ হয় সকলো কোনো অঘটন নোহোৱাকৈ আমাৰ কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে প্ৰত্যেকটো সমষ্টি প্ৰত্যেকটো বুথত শান্তিপূৰ্ণভাৱে খুব বিশৃংখলা পদ্ধতিৰ মাজেৰে যাতে নিৰ্বাচনটো হয় ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ